Hey guys, নমস্কাৰ মই উৰ্বশীয়ে পুনৰবাৰ সকলোকে মোৰ অন্যটি ভিডিঅ'লে স্বাগতম জনাইছো আশা কৰো সকলো সাকে ভালেই আছে আৰু ময়ো ভালে আছো খালি ঠাণ্ডাটোহে আমাৰ ফালে বহুত বেছি পৰিছে আপোনালোকৰ ফালে বাৰু ঠাণ্ডা কেনেকুৱা জনাবচোন আমাৰ ফালে যে বহুত বেছি ঠাণ্ডা ৰাতিপুৱা 10টা লৈকে কুঁৱলীয়ে যোৱা নাই আজি তাৰ পিছতহে ৰ'দ ওলাইছে আৰু ৰ'দত বহি থাকোতে গৈছে ইমানে ঠাণ্ডা আৰু এতিয়া বাজিছে 1:30 মই ভাত পানী খাই উঠিলো ভাবিলো বজাৰৰ পৰা আহুংগে সেই কাৰণেহে ভিডিওটো কৰিলো এনে আজি ভিডিও কৰা কথা নাছিলে আৰু আজি কৰিবলৈ মন যোৱা নাই কিন্তু তথাপি আৰম্ভ কৰিছো বজাৰত অকনমান দেখুৱাম বুলি মই এটা বস্তু এটা আনিবলৈ যাও বহুত দিনৰ পৰা লম বুলি ভাবি আছো কিন্তু লোৱা হোৱা নাই মানে যোৱা বছৰ নললো আৰু সেই কাৰণে এবাৰ আনিবলৈ যাও আৰু কি বস্তু আপোনালোকক দেখুৱাম এতিয়া কৈ নিদিও তা দেখুৱাম যদি ভাল লাগে তেতিয়া আনিম কিন্তু ঠাণ্ডা কাৰণে মই যাবলৈ একদমই মন যোৱা নাই মোৰ এনেও ঠাণ্ডাটো অকনমান বেছি এই কাৰণে যাবলৈ মন যোৱা নাই যেহেতু ঘূৰি অহালে অকনমান দেৰিয়ে হ'বগে এতিয়া যেটো 1:30 বাজিলে আৰু মই ওলোৱাই নাই ওলাই মিলি যোৱালে বহুত টাইম হ'ব সেই কাৰণে যাব মন নাই তথাপিও যাও আৰু কি লও আপোনালোকক দেখুৱাম চাই থাকিব ভিডিওটো আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব তেনে বলক মই এতিয়া গৈ থাকো আৰু আপোনালোককো লগতে লৈ যাও আপোনালোকে কোনোবাই গেম খেলি টকা উপাৰ্জন কৰিব বিচাৰে নেকি যদি বিচাৰে তেনে হলে মই ডেসক্ৰিপচনত এটা লিংক দিছো লিংকটোত গৈ আপোনালোকে এপছটো ডাউনলোড কৰি লব আৰু ডাউনলোড কৰাৰ লগে লগে আপোনালোকে 10 টকা এটা পাব আৰু সেই 10 টকাতে আপোনালোকে গেম খেলি বহুত টকা উপাৰ্জন কৰিব পাৰিব ইয়াত কোনো লিমিট নাথাকে আপোনালোকে যিমানে খেলিব পাৰে আৰু সিমানে আপোনালোকে পইচা ইনকাম কৰিব পাৰিব আৰু পিছত আপোনালোকে সেই পইচাটো উলিয়াই লব পাৰিব হে ভাবিলো আপোনালোকক জনাও যদি আপোনালোকে গেম খেলি টকা উপাৰ্জন কৰিব বিচাৰে তেনে হলে ডেসক্ৰিপচনত গৈ সেই লিংকটোত ক্লিক কৰি ডাউনলোড কৰি লব মই ইয়া ঘৰৰ পৰা ওলাই আহিছো আহৈটাই বাজিলে ঘৰৰ পৰা ওলাওতে অহালে সাকে দেৰিয়ে হ'ব আৰু ঠাণ্ডাত চাওকচোন মই কিমান দূৰ পিন্ধি আহিছো এতিয়া একেবাৰে গৈ আপোনালোকক বজাৰত লগ পাম তেন্তে এতিয়া বাই বাই ভিডিওটো চাই থাকিব বজাৰ আহি পালোহি আৰু প্ৰথমতে ভিটোত সোমাইছিলো কিন্তু হেয়া আপোনালোকক দেখুৱা নহলে মানে মই ভিডিও কৰি নাৰাখিলো আৰু এতিয়া সোমাইছো এম বজাৰত এয়া মেট চাই আছো মেট এখন লম সেই কাৰণে চাই আছো কোনখন লম আৰু বাকি এয়া আপোনালোকক অকনমান দেখুৱাই দিছো মোৰ জোতাবোৰ দেখিলে মানে ভাল লাগে জোতা নহয় বাৰু স্যান্ডেল ইমান ধুনিয়া চাওকচোন মই নলও বাৰু কিন্তু তথাপি অকনমান চাইছো ভাল লাগিলে লৈ লব পাৰো সেই কাৰণে আৰু আপোনালোককো অকনমান দেখুৱাইছো এতিয়া মই চাইছো জেকেট বা সোয়েটাৰ লম বুলি ভাবিছো মানে দুইটাই লোৱা কথা আছিল কিন্তু ভাবিলো এটাই লও এনে দুটা খৰচ নকৰো কিন্তু তথাপি চাইছো যদি ভাল লাগে তেতিয়া হলে জেকেট লৈ লব পাৰো যদি ভাল নালাগে তেন্তে সোয়েটাৰ লম আপোনালোককো অকনমান দেখুৱাই দিছো কি আছে এই জেকেটটো মোৰ কিবা এটা ভাল লাগিল সেই কাৰণে ভাবিছিলো এটো লম বুলি কিন্তু মই পিন্ধি চালো জেকেটটো কিন্তু মোলে অকনমান ডাঙৰ সেই কাৰণে লোৱা নহলে তথাপি আপোনালোকক অকনমান দেখুৱালো মানে এনেকুৱা যদি মই সৰু পালোহেতেন তেতিয়া লৈ ললো হয় কাৰণ মোৰ কালাৰটো ইমান ভাল লাগিছে একদম গাৰ লগত মিলি থকা কালাৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন বাৰু এম বজাৰৰ পৰা আহিলো তাত সোয়েটাৰ লোৱা নহলে আৰু এতিয়া সোমাইছো আমি এয়া আলবেলা ফেশ্বন এম বজাৰৰ সাইডতে আছে এতিয়া ইয়াত চাই লওঁচোন সোয়েটাৰ ইয়াত সোমাই মোৰ সোয়েটাৰ এটা চকুত পৰি এইটো সোয়েটাৰটো চাও আৰু মোৰ বেলেগকে সোয়েটাৰ চোৱা দৰকাৰে নহলে মোৰ ভাল লাগি গল আৰু ইনে জিটি চাই থাকি লাভ নাই আৰু মই এই সোয়েটাৰটো পিন্ধি চালো মোলে একদম জুখৰে হৈছে সেই কাৰণে ভাবিলো এটুকে লৈ লও ইনে জিটি চাই থাকি লাভ নাই কাৰণ পিছত পছন্দ হোৱাটো নোহোৱা হৈ যাব অধিক মাছত বগলী কণা নিচিনা কথা এষাৰ আছে তো সেই কাৰণে তেনেকুৱা হৈ যাব সেই কাৰণে মই এটুকে লৈ ললো আৰু ঘৰত গৈ আপোনালোকক ভালৰে মই সোয়েটাৰটো দেখুৱাম আৰু দামটো জনাম কাৰণ এতিয়া দাম পাতিহে আছো এতিয়ালৈকে লোৱা হোৱা নাই কৰি আহিলো এতিয়া এয়া বৰুৱা চাৰিআলি ট্ৰেফিক পইণ্টত ৰৈ আছো খুলিব হলে বাৰু আৰু এম বজাৰৰ পৰা মই মোজা এযোৰহে ললো বাকি জেকেট লোৱা নহলে আৰু সোয়েটাৰটো লৈ ঘৰলৈ আহি আছো আৰু মোৰ চাওকচোন চুলিবোৰৰ কি অৱস্থা
যাওঁতে মই ক্লিপ মাৰিয়ে গৈছিলোঁ, কিন্তু তাত ফুল খাই গোটেই চুলিবোৰ ওলাই গ'ল। কেনেকুৱা জাপ লাগিছে চাওকচোন। বাকী এতিয়া ঘৰলৈ গৈ লওঁ আৰু বাকী ঘৰত গৈ আপোনালোকক চুৱেটাৰটো দেখুৱাম। চুৱেটাৰটো চাব আৰু জনাবলৈ নাপাহৰিব চুৱেটাৰটো কেনেকুৱা লাগিছে। মোৰ চুৱেটাৰটো হৈছে এইটো, চাওকচোন কালাৰটো চুৱেটাৰটোৰ কেনেকুৱা লাগিছে বাৰু। আৰু চুৱেটাৰটো বহুত লং হয়, যাতে মই জিন্স, চাদৰ মেখেলা, কুৰ্তা চবৰে লগতে পিন্ধিব পাৰোঁ, তেনেকুৱাকৈ আনিছোঁ। কেনেকুৱা লাগিছে জনাবচোন। আগটো শ্বৰ্ট হয় আৰু পিচটো লং হয়। আৰু চুৱেটাৰটোৰ দাম আছিলে 1900 টকা, কিন্তু কমাই মেলি মই 400 টকা দি আনিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে চুৱেটাৰটো জনাবলৈ নাপাহৰিব, আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল সেইটো জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।